অসম সাহিত্য সভাৰ শুৱালকুছি অধিৱেশনত এইবাৰ নাথাকিব ৰাজনৈতিক নেতাৰ দপদপনি। সভালৈ আমন্ত্ৰণ নজনায় মন্ত্ৰী বিধায়কক। নাগৰিকত্ব সংশোধনী আইন কা সন্দৰ্ভত অসম সাহিত্য সভাৰ স্থিতি স্পষ্ট। কোনো কাৰণত কা সমৰ্থন নকৰে সাহিত্য সভাই। সাম্প্ৰতিক সময়ত অসমীয়া ভাষা সংকটৰ গৰাহত। এনে সংকটৰ মুহূৰ্তত অসম সাহিত্য সভা ৰাইজৰ লগত থাকি জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সদায় মাত মাতি যাব, এই মন্তব্য অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত প্ৰধান সম্পাদক দৰং সন্তান যাদৱ শৰ্মাৰ। প্ৰধান সম্পাদকগৰাকী গৃহভূমিত আহি উপস্থিত হোৱাৰ লগে লগে দৰং জিলা সাহিত্য সভাৰ লগতে বিভিন্ন দল সংগঠনে নৱনিৰ্বাচিত প্ৰধান সম্পাদকগৰাকীক জিলা সাহিত্য ভৱনত উষ্ম আদৰণি জনায়। জিলা সাহিত্য ভৱনৰ পৰা গৃহভূমি দেওমৰনৈলৈ প্ৰধান সম্পাদকগৰাকীক এক শোভাযাত্ৰাৰে আদৰি নিয়ে দেওমৰনৈৰ শাখা সাহিত্য তথা স্থানীয় ৰাইজে। দেওমৰনৈৰ শাখা সাহিত্য সভা প্ৰাংগণত অনুষ্ঠিত আদৰণি সভাত প্ৰধান সম্পাদকগৰাকীয়ে কা সন্দৰ্ভত অসম সাহিত্য সভাৰ স্থিতি স্পষ্ট কৰাৰ উপৰিও অসম সাহিত্য সভাৰ শুৱালকুছি অধিৱেশনত ৰাজনৈতিক নেতাৰ দপদপনি নাথাকিব বুলি উল্লেখ কৰাৰ লগতে অধিৱেশনত মন্ত্ৰী বিধায়কক আমন্ত্ৰণ জনোৱা নহ'ব বুলি উল্লেখ কৰে নৱনিৰ্বাচিত প্ৰধান সম্পাদকগৰাকীয়ে। লগতে অসম সাহিত্য সভা সদায় ৰাইজৰ লগত থাকি কাৰ বিৰুদ্ধে প্ৰতিবাদ কৰি যাব বুলি হুংকাৰ প্ৰদান কৰে নৱনিৰ্বাচিত প্ৰধান সম্পাদক যাদৱ শৰ্মাই। আদৰণি সমিতি আৰু কেন্দ্ৰীয় সমিতিৰ কথা চলি আছে। আদৰণি সমিতিয়ে ইতিমধ্যে তেওঁলোকে আদৰণি প্ৰস্তুতি আৰম্ভ কৰিছে। আমি 2 তাৰিখে হৈ যোৱা কাৰ্যনিৰ্বাহত সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে আমি কোনো কাৰণতে ৰাজনৈতিক ব্যক্তি বা তেনেধৰণৰ যেতিয়ালৈকে আমাৰ এই আন্দোলন চলি থাকিব তেতিয়ালৈকে আমি ৰাজনীতিৰ ইয়াত প্ৰভাৱ পৰিব নিদিওঁ। আৰু অধিৱেশন এইখন হৈছে ৰাইজৰ অধিৱেশন, সাহিত্য সভাৰ অধিৱেশন। আদৰণি সমিতি যিধৰণে আমাক আদৰে, কিন্তু আমাৰ যিটো সংবিধানৰ যিটো পবিত্ৰতা, আমাৰ সংবিধানত যিহেতু অসম সাহিত্য এখন অৰাজনৈতিক অনুষ্ঠান আৰু ইয়াত ৰাজনৈতিক নেতাৰ পৰিভৰ আমি কেতিয়াও মানি নলওঁ আৰু তেনেধৰণৰ কাম নকৰোঁ। কিন্তু ৰাজনৈতিক পৃষ্ঠপোষকতা লাগিব। কিন্তু আমাৰ বৰ্তমান সংকটৰ সময়ত যিহেতু আমি ইয়াৰ বিৰোধিতা কৰিছোঁ, এই ক্ষেত্ৰত আমি চিন্তা চৰ্চা কৰিম আৰু আমি সেইধৰণে সিদ্ধান্ত ল'ম আৰু ৰাইজে বেয়া পোৱা কাম আমি কেতিয়াও নকৰোঁ। স্পষ্টভাৱে আমাৰ সিদ্ধান্ত এতিয়া যিটো হৈছে আমি ইতিমধ্যে জনাই দিছোঁ যে শুৱালকুছি অধিৱেশনত আমি কোনো ধৰণৰ ৰাজনীতিৰ প্ৰভাৱ পৰিব নিদিওঁ আৰু আমি নিজস্বভাৱে জাতীয় চৰিত্ৰ অক্ষুণ্ণ ৰখাৰ চেষ্টা কৰিছোঁ আৰু এই ক্ষেত্ৰত আমাৰ আকৌ আলোচনা হ'ব আৰু ৰাইজে যদি বেয়া পায় আৰু কিবা এটা কথা আমি কেতিয়া হয়তো আমি আৰু অসমৰ বিশেষকৈ জাতীয় সংকটৰ সময়ত আৰু আজি যি নাগৰিকত্ব সংশোধনী আইন 2019 বাতিলকৰণৰ কাৰণে তীব্ৰ আন্দোলন চলি আছে অসমত, তাত অসম সাহিত্য সভাৰ ভূমিকাক লৈও প্ৰশ্ন উঠিছে। মই আপোনালোকক এই সংবাদ মাধ্যমৰ জৰিয়তে সকলোকে জনাব খোজোঁ যে অসম সাহিত্য সভাই আমি জাতীয় অভিৱৰ্তন পাতি আমাৰ স্পষ্ট যিটো আমাৰ স্থিতি, সেই স্থিতি আমি ইতিমধ্যে জনাই দিছোঁ আৰু শেহতীয়াকৈ আমি আন্দোলন কৰিছোঁ বাতিলকৰণৰ কাৰণে। আৰু মই এজন জাতীয় সত্তাৰ ব্যক্তি হিচাপে মই আগন্তুক দিনত যিখন কাৰ্যনিৰ্বাহ আমাৰ গঠন হ'ব, সেই কাৰ্যনিৰ্বাহকৰ লগত থাকি সকলোকে লগত লৈ আমি যেতিয়ালৈকে বাতিল নহয়, বাতিল নহয়, নাগৰিকত্ব সংশোধনী আইন বাতিল নহয়, তেতিয়ালৈ সাহিত্য সভাৰ যি বাতিলকৰণৰ আন্দোলন আমি চলাই যাম আৰু আমি ইয়াৰ তীব্ৰ বিৰোধিতা কৰি যাম। অসম সাহিত্য সভাত বহু বছৰৰ পৰাই দৰং সন্তান ডক্টৰ পৰমানন্দ ৰাজবংশীয়ে প্ৰধান সম্পাদক, সভাপতিৰ আসন অলংকৃত কৰি অহাৰ পিছত পুনৰ দৰং সন্তান যাদৱ শৰ্মাই ধাৰা অব্যাহত ৰাখি প্ৰধান সম্পাদক হিচাপে নিৰ্বাচিত হোৱাত দৰঙত সৃষ্টি হয় উৎসৱমুখৰ পৰিৱেশৰ। দুলাল হাজৰিকাৰ প্ৰতিবেদন, মঙলদৈ।